নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিংকি আৰু আপোনালোকে চাই আছে মোৰ চেনেল এমআৰ ক্ৰিয়েটিভ ডিয়া ৱৰ্ল্ড। আজি মই এখন শৰাই ঢকা কেনেকৈ বনাব সেইটো দেখাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহকচোন এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো। শৰাই ঢকাখন বনাবলৈ মই কুৰ্চা ব্যৱহাৰ কৰিছোঁ 3.25 mm আৰু 4 প্লাই ঊল লৈছোঁ। মই দুটা কালাৰ কম্বিনেশ্যনত বনাম, অৰেঞ্জ আৰু হোৱাইটত। প্ৰথমতে মই স্লিপ নটটো বনাই ল'ম। এইটো স্লিপ নটটো বনাই ল'লোঁ। এতিয়া মই ইয়াত 10ডাল চেইন বনাম। 1 2 3 4 5 6 7 8 9 10। এই 10ডাল চেইন হৈ গ'ল। এতিয়া মই এই চেইনডালক প্ৰথম চেইনডালৰ লগত জইন কৰিম। জইন হৈ গ'ল। এতিয়া মই ইয়াত 3ডাল চেইন টানিম। 1 2 3। এই 3ডাল চেইন হ'ল। ইয়াত মই আকৌ ডাবল ক্ৰছে কৰিম। দুডাল চেইন হৈ গ'ল। ইয়াত দুডাল ডাবল ক্ৰছে হৈ গ'ল। আকৌ 3 4 5। এনেদৰে মই ইয়াৰ পৰা ইয়ালৈকে কমপ্লিট ৰাউণ্ডটো কৰি ল'ম। হৈ গ'ল। এতিয়া আমি প্ৰথমতে বনাই লোৱা এই 3ডাল চেইনৰ 3 নম্বৰডালত ইয়াক জইন কৰি দিম। জইণ্ট হৈ গ'ল। এতিয়া আমি আকৌ 3ডাল চেইন টানিম। 1 2 3। এই 3ডাল চেইন টানিলোঁ। এতিয়া আমি নেক্সট এইটো ঘৰত ডাবল ক্ৰছে কৰিম। এইটো ঘৰত হৈ গ'ল। আকৌ আমি এডাল চেইন টানিলোঁ। এডাল চেইন টানি নেক্সট ছাইডৰ ঘৰটোত ডাবল ক্ৰছে কৰিব। আকৌ আমি এডাল চেইন টানিলোঁ। আকৌ এইটো ঘৰত ডাবল ক্ৰছে কৰিম। আকৌ মই এডাল চেইন বনালোঁ। আকৌ নেক্সট এইটো ঘৰত ডাবল ক্ৰছে কৰিম। আকৌ এডাল চেইন বনালোঁ। বনাই নেক্সট এইটো ঘৰত ডাবল ক্ৰছে কৰিলোঁ। এনেকৈ মই গোটেই ৰাউণ্ডটো ইয়াৰ পৰা ইয়ালৈকে কমপ্লিট কৰিলোঁ। এইটো ৰাউণ্ডটো কমপ্লিট হৈ গ'ল। এতিয়া আকৌ আমি আগৰ দৰে 3 নম্বৰ চেইনডালত জইন কৰি দিম। জইন হৈ গ'ল। এতিয়া মই আকৌ 3ডাল চেইন বনাম। 1 2 3। এতিয়া এই একেটা ঘৰতে আকৌ এডাল ডাবল ক্ৰছে কৰিম। এইটো হৈ গ'ল। আকৌ নেক্সট এইটো ঘৰত দুডাল ডাবল ক্ৰছে কৰিম। 1 2। আকৌ নেক্সট এইটো ঘৰত দুডাল ডাবল ক্ৰছে কৰিম। আকৌ নেক্সট এইটো ঘৰত ডাবল ক্ৰছে কৰিম।
এইদৰে আমি কমপ্লিট ইয়াৰ পৰা ইয়ালে ৰাউণ্ডটো কমপ্লিট কৰি দিম এইটো কমপ্লিট ৰাউণ্ডটো হৈ গ'ল এতিয়া আকৌ তিনডাল চেইন টানি 1 2 3 তিনডাল চেইন টানি নেক্সট এইটো ঘৰত এডালকৈ ডাবল ক্ৰচে কৰি যাম এখন আকৌ আমি এডাল চেইন টানিলো এডাল আকৌ এডাল চেইন টানিলো নেক্সট এইটো ঘৰত কৰিলো ডাবল ক্ৰচে আকৌ এডাল চেইন টানিলো নেক্সট এইটো ঘৰত আকৌ এডাল চেইন টানিলো ঘৰত আকৌ এডাল চেইন টানি নেক্সট এইটো ঘৰত ডাবল ক্ৰচে কৰিম এনেকৈ মই কমপ্লিট ইয়াৰ পৰা ইয়ালে ৰাউণ্ডটো কমপ্লিট কৰি দিম এয়া ৰাউণ্ডটো কমপ্লিট হৈ গ'ল এতিয়া আমি আগত তিনডালকে চেইন টানিছিলোঁ এতিয়া চেইন টানিম 4ডাল 1 2 3 4 4ডাল চেইন টানিলো এতিয়া আমি এইটো ঘৰ এৰি ইয়াত ডাবল ক্ৰচে কৰিম হৈ গ'ল এতিয়া আকৌ আমি দুডাল চেইন টানিম 1 2 এই দুডাল চেইন টানিলো এতিয়া আকৌ নেক্সট এইটো ঘৰ এৰিলো এৰি এইটো ঘৰত কৰিম আকৌ দুডাল চেইন টানিলো আকৌ এই দুটা এৰিলো এইটো ঘৰত কৰিলো আকৌ দুডাল চেইন টানিলো এই দুটা ঘৰ এৰিলো নেক্সট সাইডৰ ঘৰটোত ডাবল ক্ৰচে কৰিলো আকৌ দুডাল চেইন টানিলো আকৌ নেক্সট এই দুটা এৰি এইটো ঘৰত ডাবল ক্ৰচে কৰিলো এনেদৰে আমি ইয়াৰ পৰা ইয়ালৈকে কমপ্লিট ৰাউণ্ডটো কৰি ল'ম এয়া কমপ্লিট হৈ গ'ল এতিয়া মই আকৌ ইয়াত অৰেঞ্জ কালাৰ এড কৰিম জয়েন কৰি ললো এতিয়া ইয়াত 1 2 3 তিনডাল চেইন টানিলো তিনডাল চেইন টানি ইয়াত আকৌ এবাৰ ডাবল ক্ৰচে কৰিম ডাবল ক্ৰচে হ'ল আকৌ এডাল এনেকৈ চেইন টানিলো আকৌ নেক্সট এইটো ঘৰত দুডাল ডাবল ক্ৰচে কৰিম হ'ল আকৌ নেক্সট এইটো ঘৰত ডাবল ক্ৰচে কৰিম এডাল আকৌ চেইন টানিলো হৈ গ'ল আকৌ এডাল চেইন টানিলো এইটো ঘৰত ডাবল ক্ৰচে কৰিম এইদৰে মই ইয়াৰ পৰা ইয়ালৈকে কমপ্লিট ৰাউণ্ডটো কৰি ল'ম ৰাউণ্ডটো কমপ্লিট হৈ গ'ল
এতিয়া আমি আকৌ নেক্সট ৰাউণ্ডত 1 2 3 তিনডাল চেইন টানি আকৌ ডাবল ক্ৰচে কৰিম। এইটো ঘৰত আমি 4ডাল ডাবল ক্ৰচে কৰিলোঁ। তাৰপিছত আকৌ এডাল চেইন টানিলোঁ, চেইন টানি আকৌ নেক্সট এইটো ঘৰতো 4ডাল ডাবল ক্ৰচে কৰিম। আকৌ এডাল চেইন টানিলোঁ, নেক্সট এইটো ঘৰত 4ডাল ডাবল ক্ৰচে। এইদৰে মই গোটেই ৰাউণ্ডটো কমপ্লিট কৰিলোঁ। এতিয়া আকৌ একেটা প্ৰচেছতে বাকী ৰাউণ্ডটো কমপ্লিট কৰিম। এইদৰে 4 ঘৰ কৰি কৰিয়ে প্ৰথমে মই 3ডাল চেইন টানিলোঁ, 1 2 3 3ডাল চেইন টানি আকৌ এইটো ঘৰত হ'ব, এইটো এই দুটা ঘৰৰ মাজত এই দুটাই মাজত দুডাল হ'ল, 3ডাল, এই হ'ল 4ডাল। এতিয়া আকৌ এডাল চেইন টানি এই দুটা আৰু এই দুটা ঘৰৰ মাজত, ইয়াত এই দুটাই আৰু এই দুটাই ঘৰৰ মাজত ইয়াত আকৌ ডাবল ক্ৰচে কৰিম। এইটো ঘৰত আকৌ এডাল চেইন টানিলোঁ, চেইন টানি আকৌ নেক্সট এইটো ঘৰ এৰি এই দুটা ঘৰ এৰি ইয়াৰ মাজত ইয়াত আকৌ ডাবল ক্ৰচে কৰিম। হৈ গ'ল। এনেকৈ কমপ্লিট ৰাউণ্ডটো কৰি ল'ম। ৰাউণ্ডটো কমপ্লিট হৈ গ'ল। এতিয়া আকৌ আগৰ দৰে 3ডাল চেইন টানিলোঁ, 1 2 3 3ডাল চেইন টানি আগত আমি 4ডালকৈ ডাবল ক্ৰচে কৰিছিলোঁ, এতিয়া আমি 6ডালকৈ এনেদৰে ষ্টেপ বাই ষ্টেপ মানে 6ডাল 8ডাল 10ডাল তেনেকৈ বাঢ়ি গৈ থাকিব। প্ৰথমে আমি ইয়াত 4ডালকৈ ডাবল ক্ৰচে কৰিছিলোঁ, এতিয়া মই ইয়াত 6ডালকৈ কৰিম। এনেকৈ ষ্টেপ বাই ষ্টেপ বাঢ়ি গৈ থাকিব। ইফালে সৈতে 2ডাল হ'ল, 3 4 5
ছডাল হৈ গ'ল। এতিয়া আকৌ এডাল চেইন টানি ইয়াত আকৌ ছডাল ডাবল ক্ৰচে কৰিম। ছডাল হৈ গ'ল। আকৌ এডাল চেইন টানিলোঁ, চেইন টানি নেক্সট এইটো ঘৰতো একেদৰে ছডাল ডাবল ক্ৰচে কৰিম। এনেকৈ আমি কমপ্লিট ইয়াৰ পৰা ইয়ালৈকে ৰাউণ্ডটো এনেকৈ আমি কমপ্লিট ইয়াৰ পৰা ইয়ালৈকে ৰাউণ্ডটো কমপ্লিট কৰি দিম। চেম একে প্ৰচেছতে যাব। নেক্সট ৰাউণ্ডটো আমি এনেকৈয়ে কৰি যাম। এতিয়া এই ৰাউণ্ডটো কমপ্লিট হৈ গ'ল। মই আগত দেখুৱাৰ দৰে যিটো প্ৰচেছত কৰিছিলোঁ এইটো দুবাৰ মই দুটা ৰাউণ্ড বনালোঁ। যেনেকৈ এইটো 4টা ঘৰ দিয়াটোত কৰিছিলোঁ সেই একেদৰে দুটা ৰাউণ্ডত এই 6টা ঘৰ দিয়া এইটো কৰিলোঁ। এতিয়া আকৌ নেক্সট কৰিম আমি 8টা ঘৰ দি বনাম। তেনেকৈ ডাবল ৰাউণ্ড কৰি গৈ থাকিম চেম প্ৰচেছতে। নেক্সট ৰাউণ্ডত 8টা কৰিলোঁ, তাৰ নেক্সট ৰাউণ্ডত 10, তেনেকৈ ঘৰ বঢ়াই গৈ থাকিম। বেলেগ ইয়াত এতিয়া কৰিবলগীয়া একো নাই, তেনেকৈ মাত্ৰ ইয়াৰ মেইন ঘৰকেইটা বঢ়াই গৈ থাকিলেই হ'ল এযোৰ এযোৰকৈ। চাই থাকিব। এই 3ডাল চেইন টানিলোঁ, চেইন টানি ইয়াত এতিয়া আমি প্ৰথমে 6 ঘৰ কৰিছিলোঁ, এতিয়া আমি 8 ঘৰ কৰিম। 2 ঘৰ হ'ল, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, 7 ঘৰ, 8 ঘৰ। সেইটো ৰাউণ্ড কমপ্লিট হৈ গ'ল। এতিয়া এডাল চেইন টানিলোঁ, চেইন টানি লৈ আকৌ নেক্সট এই 3টা ঘৰৰ মাজত ইয়াত আকৌ 8ডাল ঘৰ বনাম। 1, 2, 3, 4, 5, 6, 8 হৈ গ'ল। এতিয়া আকৌ এডাল চেইন টানি নেক্সট আকৌ ইয়াত 8 ঘৰ বনাম। এনেকৈ আমি কমপ্লিট ৰাউণ্ডটো ইয়ালৈকে কৰিম। আকৌ নেক্সট ৰাউণ্ডতো চেম কৰিম, তাৰ নেক্সট ৰাউণ্ডত আকৌ 10 ঘৰকৈ বনাম। তেনেকৈ কৰি আপুনি যিমানটো চাইজৰ বনাব বিচাৰে, যিমানটো চাইজৰ লাগে কৰি ল'ব পাৰিব। মই তেনেকৈ এইখিনি এতিয়া কৰি যাম। চেম ৰোলত মাত্ৰ যোৰাকৈ বাঢ়ি গৈ থাকিব। এয়া মোৰ কমপ্লিট ৰাউণ্ডখিনি কৰা হৈ গ'ল। ইয়াত মই 12 ঘৰলৈকে কৰিলোঁ। আগত মই 8 ঘৰলৈকে কৰি থৈছিলোঁ, মই 12 ঘৰলৈকে কৰি 11 ষ্টেপ হৈছে ইয়াৰ পৰা ইয়ালৈকে। 11টা ৰাউণ্ড এইখিনি কৰা হৈ গ'ল। ইয়াত মই আকৌ এটা কিছুমানে কৰোঁ বুলি ক'লে ইমানতে খতম দি দিব পাৰে। তাৰপিছত ইয়াত এটা গোলাপৰ কলি দি এনেকৈ ইমানতে খতম দিব পাৰে। ইয়াত মই এটা আকৌ নতুন ডিজাইন দিম বুলি ভাবিছোঁ। ইয়াত মই হোৱাইট কালাৰটোৱে এনেকৈ ফুলৰ পাহিৰ দৰে ইয়াত এনেকৈ ৰাউণ্ড কৰি ইয়াত বহাই যাম। চাই থাকিবচোন মই কেনেকৈ কৰোঁ। আৰু মোৰ যদি ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে তেন্তে মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কাৰণ আপোনালোকৰ সঁহাৰিতহে এনেকৈ মই আগবাঢ়িব পাৰিম। চাই থাককচোন বাকীখিনি মই কিদৰে কৰোঁ। ইয়াৰ ডিজাইনখিনি লাহে লাহে দেখাই আছোঁ মই। ইয়াত মই হোৱাইট কালাৰটো এইদৰে জইন কৰি ল'লোঁ। জইন কৰি লৈ এইদৰে ঘৰটো বনাই ল'লোঁ। এইটো দেখিলে ঘৰটো বনাই দিলোঁ। এতিয়া
ঘৰটো বনাবলৈ এইদৰে মই এডাল চেইন বনাই ল'লোঁ। চেইন বনাই লৈ এতিয়া কি কৰিব লাগিব, ডাবল ক্ৰচেৰ দৰে এইটো ঘৰত ডাবল ক্ৰচে কৰিম, এনেকৈ ঘৰকৈ এনেকৈ কৰি গৈ থাকিম। এইদৰে ল'লোঁ, লৈ এই দুটা মাজত এনেকৈ ভৰাই দুটাডাল এইদৰে এনেকৈ লৈ আহিলোঁ। হৈ গ'ল, এইটোৰ লগত এইটো জইন হৈ গ'ল। আকৌ নেক্সট এইটোত কৰিম, সেইদৰে লৈ এইটো ৰেডি গৈ এনেকৈ লৈ আহিলোঁ। হৈ গ'ল, আকৌ এইদৰে লৈ এইটো ৰেডি এনেদৰে লৈ আহিলোঁ। এইখিনিও মই একে প্ৰচেছতে কৰি যাম। দেখিলে মই ইয়ালৈকে কমপ্লিট কৰি ল'লোঁ। এতিয়া মই আকৌ এইখিনিত কৰিম। এইখিনিৰ বাবে মই প্ৰতিটো ঘৰে ঘৰে ইয়াত ডাবল ক্ৰচে দুবাৰ কৰি যাম। এবাৰ হ'ল, আকৌ এবাৰ কৰিম, দুবাৰ, আকৌ নেক্সট এইটো ঘৰত কৰিম, নেক্সট এইটো ঘৰত কৰিম, দেখিছে এনেকৈ দুঘৰকৈ ইয়ালৈকে কৰি ল'ম। এয়া শেষৰ ঘৰলৈকে হৈ গ'ল। আকৌ আমি এইটো যেনেকৈ কৰিছিলোঁ তেনেকৈ আকৌ এইখিনি আকৌ ইয়ালৈ ৰিপিট কৰিম। এইটো হৈ গ'ল যে এইটো প্ৰচেছতে বাকী এইখিনি এনেকৈ গোটেইখিনি ফুল কমপ্লিট কৰি দিম ৰাউণ্ডটো।
এয়া কমপ্লিট ৰাউণ্ডটো হৈ গ'ল। এতিয়া নেক্সট আমি আকৌ অৰেঞ্জ কালাৰে সৈতে ইয়াৰ বৰ্ডাৰটো মাৰিম আৰু ইয়াত এটা সৰু অকণমানি গোলাপ ফুল দিম। এতিয়া আমি ইয়াত ডাবল ক্ৰচে কৰি প্ৰতিটো ঘৰে ঘৰে ঘৰ বহাই যাম। প্ৰথমে 3ডাল চেইন টানি ল'লোঁ। এতিয়া নেক্সট এইটো ঘৰত ডাবল ক্ৰচে কৰিম। তাৰপিছত নেক্সট এইটো ঘৰত কৰিম। তাৰপিছত নেক্সট এইটো ঘৰত কৰিম। তাৰপিছত নেক্সট এইটো ঘৰত কৰিম। ইয়াত আমি 9 ঘৰ কৰিলোঁ। 1 2 3 4 5 6 7 8 9 ঘৰ হ'ল ডাবল ক্ৰচিয়া। এতিয়া আমি ইয়াত এনেকৈ শৰাইখনত ওলমি থকাকৈ লটকনটো ওলমাব লাগিব। লটকনটো কেনেকৈ বনাম চাই থাকিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16ডাল বনালোঁ। এতিয়া ইয়াত আমি কমপ্লিট ৰাউণ্ডটো নহয়, ইয়াৰ আধালৈকে মানে 4 ঘৰমান লৈ এইখিনিতে এনেকৈ কৰি লৈ ল'ম। ৰাউণ্ডটো বনাই ল'লোঁ। এতিয়া আমি গোটেই ৰাউণ্ডটো ডাবল ক্ৰচে কৰিম। এতিয়া নেক্সট এইটোত এইদৰে আকৌ এযোৰা লগাই দিলোঁ, হৈ গ'ল। এতিয়া কি কৰিব লাগিব, এইটোৱে এনেকৈ এইটো ঘাটৰ লগত যোৰা দি দিব লাগিব। তো হৈ গ'ল। এতিয়া আকৌ আমি চেইনডাল বনাম। 1 2 3 4 5 6 7 8 9 10 11 12ডাল বনাই এতিয়া আমি আকৌ এইটো ঘৰত যোৰা লগাই দিম। এডাল চেইন টানি আকৌ নেক্সট ইয়াত যোৰা লগাই দিম। এনেকৈ আকৌ এইখিনি কৰি যাম। ইয়াত এইটো চব তেনেকৈ হৈ গ'ল। এইদৰে আমি বাকীখিনিতো এইদৰে লটকন লগাই এইটো গোটেই ৰাউণ্ডটো কমপ্লিট কৰিব পাৰোঁ। এইদৰে এইখন সম্পূৰ্ণ হৈ গ'ল। প্ৰতিটোতে এইদৰে বনোৱা হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব, ইয়াত
এটা সৰু অকমানি গোলাপৰ পাহি বনাব লাগিব এইটো সম্পূৰ্ণ হৈ গ'ল এতিয়া মই ইয়াত এটা সৰু অকমানি গোলাপৰ পাহি বনাই দিম হেতুৰ বাবেও মই এটো উলি ব্যৱহাৰ কৰিছো অৰেঞ্জ কালাৰৰ প্ৰথমতে মই এৰে জয়েন কৰি লম এতিয়া মই কমপ্লিট এই ৰাউণ্ডটোৱে ডাবল ক্ৰচে কৰি যাম এইখন মোৰ কুৰ্চাখন ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কেনেকুৱা লাগিলে ভিডিওটো চাই জনাব আৰু মই বনোৱা ডিজাইনটো কেনেকুৱা লাগিলে কমেন্ট সেকশনত ক'বলৈ নাপাহৰিব আৰু মোৰ ভিডিওটো যদি চাই আপোনালোকে ভাল পালে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ